অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু আপোনালোকৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, অথবা যদি আপোনালোকৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনি পইচা সোমাইছে, যিহেতু এই মাহৰ 10 তাৰিখ আহি গ'ল, এতিয়া আজি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই, অথবা আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, যিহেতু অৰুণোদয় আঁচনি পইচা প্ৰতি মাহৰ 10 তাৰিখে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যায়। আৰু যদি আপোনালোকৰ একাউণ্টত এই মাহৰ যিহেতু 10 তাৰিখ আহি গ'ল, যদি আপোনালোকৰ একাউণ্টত এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাব নে নোসোমায়, যিহেতু অহা মাহত কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া এই মাহৰ 10 তাৰিখে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই, বা আপোনালোকে আৰু অৰুণোদয় আঁচনি পইচা লাভ কৰিব নে নকৰে, মই আছে এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আপোনালোকে যদি আগৰ পৰা অৰুণোদয় আঁচনি পইচা প্ৰতিমাহে লাভ কৰি আছিল, অহা মাহতো আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে, এতিয়া কিন্তু যিহেতু এই মাহৰ 10 তাৰিখ আহি গ'ল, এইবাৰো কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, অহা মাহতো অৰুণোদয় আঁচনি পইচা লাভ কৰিছে, এতিয়া কিন্তু এই মাহতো অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু অহা মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, যিহেতু এই মাহৰ 10 তাৰিখ আহি গ'ল, কিন্তু এই মাহৰ আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। কিয় সোমোৱা নাই জানি লওক। যিহেতু আপোনালোকৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া আপোনালোকৰ আৰু সকলো ডকুমেণ্ট জমা লৈছে আপোনাৰ পঞ্চায়তৰ পৰা, যে আপোনাৰ নামটো ভেৰিফাই কৰিবলৈ। আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, অহা মাহত পোৱা নাই, ইয়াত চাব, ইয়াত এটা ফোন নম্বৰ দি দিছে, আপোনালোকে সেইটো ফোন নম্বৰটোত কল কৰি জানিব পাৰিব যে আপোনালোকৰ একাউণ্টত কিহৰ কাৰণে অহা মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু অহা মাহত একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু সকলো ডকুমেণ্ট জমা কৰিছে, এতিয়া কিন্তু সম্পূৰ্ণ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাই, বৰ্তমান কিন্তু ডকুমেণ্টবোৰ ভেৰিফাই কৰি আছে। সেইকাৰণে কিন্তু আপোনালোকৰ একাউণ্টত এই মাহত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। আপোনাৰ একাউণ্টত কিন্তু 16 তাৰিখৰ পিছত অৰুণোদয় আঁচনি পইচা সোমাই যাব। আৰু যিসকলে নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়া সেইসকলে অৰুণোদয় আঁচনি পইচা এই মাহত লাভ কৰিব নে নকৰে, সেইটো প্ৰচেছ জানি লওক। যিসকলে আগৰ পৰা পইচা পাই আছিল, কিন্তু অহা মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু সকলো ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাই, খালি আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ সকলো ডকুমেণ্ট জমা লৈছে, বৰ্তমান কিন্তু ভেৰিফিকেশ্যনৰ কাম চলি আছে। অতি সোনকালে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ যাব। আজিকালিৰ ভিতৰত কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ যাব, তাৰপিছত কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, বহুতো বিধৱা মহিলাই কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, সেইসকল কিন্তু লিষ্ট আহি গৈছে। ইয়াত চাব, এইটো কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন লিষ্ট হয়। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, যিসকলৰ নাম ভেৰিফাই হ'ল বা যিসকলে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব, সেইসকলৰ নাম ভেৰিফাই হৈ গ'ল, সেইসকল কিন্তু এটা লিষ্ট আহি গৈছে। লিষ্ট কিন্তু এইটো হয় অৰুণোদয় আঁচনি 3.0 নিউ এপ্লিকেশ্যনৰ লিষ্ট হয়। যিসকলে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব, ইয়াত লিষ্টত নাম পঞ্চায়তৰ পৰা এড কৰিলে, এতিয়া কিন্তু লিষ্টটো পঠোৱা হৈছে। অতি সোনকালে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ যাব, তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব এইবাৰ। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই বা এতিয়ালৈকে আপোনালোকে অৰুণোদয় আঁচনি পোৱা নাই আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে বিধৱা মহিলা হয়, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। এতিয়া আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। এইবাৰ যদি আপোনালোকে ফৰ্মটো জমা কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো
ভেৰিফাই হৈ গৈছে। যদিহে আপোনালোকে বিধৱা মহিলা হয় তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব 16 তাৰিখ।